হেল্ল' বন্ধু কি খবৰ ভালনে বাৰু আপোনালোকৰ আৰু সকলো ভালে থকাটো বিচাৰিছোঁ আৰু মোৰ বৰ্তমান ভাল সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো কিহৰ ওপৰত বনাইছোঁ আপোনালোকে থাম্বনেইলখন চাই নিশ্চয় গম পাইছে আৰু আজি ছাগলী মাংস আনিছিলোঁ ছাগলী মাংস বনোৱা ভিডিঅ' এটা বনাব লৈছোঁ সকলো আপোনালোকে ছাগলী মাংস বনাইছে আৰু মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকৰ আগত দেখাম বুলি ভাবিছোঁ আৰু কমেণ্ট বক্সত আপোনালোকে কমেণ্ট এটা কৰিবচোন কেনেকুৱা হৈছে মই বনোৱা ছাগলী মাংস কেনেকুৱা নহৈছে তাৰপিছতে আপোনালোকে যদি মোৰ চেনেলটো কোনোবা নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কিন্তু কৰিব তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ অলপ মিঠাতেল আৰু কেৰাহীখন গৰম কৰি অলপ মিঠাতেল দি দিলোঁ মিঠাতেল অলপ দি দিছোঁ আৰু অলপ গৰম হ'বলৈ দিছোঁ তেলখিনি তাৰপিছতে বাকীখিনি বস্তু দিম আৰু কি কি কাটি থৈছোঁ আপোনালোকক দেখাইছোঁ ৰ'ব বস্তুখিনি এইখিনি অলপমান পিঁয়াজ আৰু বিলাহী অলপ ৰাখি লৈছোঁ আৰু অলপমান এয়া আদা ৰচুন খুন্দি লৈছোঁ আৰু আদা ৰচুনখিনি খুন্দি ইয়াত ৰেডি কৰি ৰাখিছোঁ আৰু এইখিনি ছাগলী মাংসখিনি ধুনীয়াকৈ মছলা মিক্স কৰি ধুনীয়াকৈ আৰু হালধি দি পেলাই ধুনীয়াকৈ এইখিনি সানি থৈছোঁ অকণমান দেৰি সানি পেলাই ৰাখিব লাগে আৰু এয়া দেখিছে নহয় এয়া পিঁয়াজ দিব হৈছে আৰু তেলখিনি পকিছে ইয়াত অলপ পিঁয়াজখিনি অলপ মই কেৰাহীত দি দিছোঁ অলপমান কেৰাহীত অলপ পিঁয়াজ দি দিছোঁ অলপমান পিঁয়াজ দি এনেকৈ লৰাই পেলাই অলপ দেৰি ৰাখি দিছোঁ আৰু বাকীখিনি দি দিয়া পিঁয়াজ গোটেই পিঁয়াজখিনি এনেকৈ দি দিব লাগিব পিঁয়াজখিনি দি পেলাই অলপ এনেকৈ লৰাই দিছোঁ অলপ দি আৰু এনেকৈ মিক্স কৰি ধুনীয়াকৈ লৰাই দিছোঁ কেৰাহীখন ধুনীয়াকৈ অলপ নিমখ দি দিছোঁ নিমখ অলপ দি দিছোঁ নিমখ এটা হিচাপত দিব লাগিব নিমখখিনি কম পৰিমাণে দিছোঁ নিমখখিনি আৰু এয়া অলপ হালধিও দি দিছোঁ হালধি দি দিয়া হৈছে তাতে ধুনীয়াকৈ মিক্স কৰিব লাগিব ধুনীয়াকৈ মিক্স কৰি দিছোঁ গোটেইখিনি ধুনীয়াকৈ মিক্স কৰিব লাগে গোটেইখিনি গোন্ধটো কিন্তু বহুত ধুনীয়া ওলাইছে এতিয়া ঢাকনটো খুলি দিছোঁ ঢাকনটো খুলি চাইছোঁ এনেকুৱা হৈছে কালাৰটো আৰু ধুনীয়াকৈ অলপ লৰাই দিছোঁ এতিয়া কালাৰটো আহি গৈছে বাৰু খুলি লৈ এতিয়া মাংসখিনি অলপমান ইয়াত কুকাৰত দি দিছোঁ কুকাৰটোত ভৰাই দিছোঁ কুকাৰত মাংসখিনি ভৰাই দিছোঁ ধুনীয়াকৈ মই গোটেই মাংসখিনি এনেকৈ কুকাৰত ভৰাই দিছোঁ ইয়াত লাহেকৈ গৰম পানীখিনি বাকি দিছোঁ গোটেইখিনি এতিয়া গৰম পানী ইয়াত ধুনীয়াকৈ বাকি দিয়া হৈছে নাই কিনে ধুনীয়াকৈ আৰু
আৰু এতিয়া ঢাকনখন মাৰি 2-3টামান হুইচেল মাৰি দিম। আৰু এতিয়া কুকাৰৰ ঢাকনিখন খুলি চাওঁ কেনেকুৱানো হৈছে। খুলি লৈছোঁ, ৰ'ব দেখাই আছোঁ আপোনালোকক। কালাৰটো ধুনীয়া আহিছে, কালাৰটো চব কি ধুনীয়া কালাৰ আহি গৈছে। আৰু উলিয়াই আছোঁ, উলিওৱাৰ পিছত আপোনালোকক দেখাই আছোঁ। ধুনীয়া লাগিছে কালাৰটো, অকণমান লৰাই দিওঁ। কালাৰ ধুনীয়া হৈছে আৰু গোন্ধটো বহুত ধুনীয়া ওলাইছে। আৰু এয়া বাতিত উলিয়াই দেখাইছোঁ আপোনালোকে চব, কালাৰটো বহুত ধুনীয়া কালাৰ এটা আহিছে। এপিচ টেষ্ট কৰি লওঁ কেনেকুৱা হৈছে খাবলৈ, খাই চাওঁ, খালে গম পাম। ধুনীয়া হৈছে, খাবলৈ ভালেই হৈছে বাৰু, মই ভাল পাইছোঁ। যেনে ঘৰৰ বাকীখিনি মানুহে কেনেকুৱা পায় নাজানো, মই কিন্তু বহুত ভাল পাইছোঁ। আৰু গোন্ধটো বহুত ধুনীয়া ওলাইছে, কোমল হৈছে, কিন্তু মাংসটো বহুত ধুনীয়া কোমল হৈছে। ঠিক আছে। শেষত আপোনালোকলৈ আমাৰ এটাই অনুৰোধ, যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। আমি দিয়া প্ৰতিটো ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকলৈ আগতীয়াকৈ যাব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকলৈ থাকিলে অশেষ ধন্যবাদ। আজি ভিডিঅ'টো ইমানটা সামৰিছোঁ, নতুন ভিডিঅ' এটালৈ পুনৰ আহিম আপোনালোকৰ মাজলৈ।